নিৰাপত্তাৰ মাজেৰে আহিল বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী। কলিয়াবৰৰ নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ত এই ঘটনা। বাঘৰ ভয়ত দুমাহ ধৰি বিদ্যালয়লৈ অহা নাছিল ছাত্ৰ-ছাত্ৰী। কলিয়াবৰ চাহ বাগিচাৰ দাঁতি কাষৰীয়া তিমনা বস্তি আৰু কেন্দুপামৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা নাছিল। সোমবাৰৰ পুৱাই বন বিভাগৰ নিৰাপত্তাৰ মাজেৰে এনেদৰে বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰীসকল। আনহাতেদি বাঘ নোযোৱালৈকে তিমনা বস্তি আৰু কেন্দুপাম গাঁৱৰ শিক্ষাৰ্থীসকলক নিৰাপত্তা দিব বন বিভাগে। উল্লেখ্য যে তিমনা বস্তি আৰু কেন্দুপামৰ প্ৰায় 30 জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰে। বিগত দুমাহ ধৰি বাঘৰ আতংকৰ বাবে বিদ্যালয়লৈ অহা নাই ছাত্ৰ-ছাত্ৰীসকল। ফলত অন্ধকাৰৰ দিশে গতি কৰিছিল এই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত। হয় হয় মানে আজি কিছুদিন ধৰি সংৰক্ষিত বনাঞ্চলত বাঘৰ বিচৰণ চলি আছে যদিও মানে শিলঘাট কলিয়াবৰ চাহ বাগিচাৰ কিছু অংশতো বাঘ বিচৰণ কৰে। সেয়েহে মানে আজি তিমনা বস্তি গাঁৱলৈ আহিছোঁ আমি। তেওঁলোকে মানে যাতায়াতৰ যিটো ৰাস্তা, সেই ৰাস্তাটো হ'ল মানে বাগানৰ মাজেদি। সেইটো কাৰণে আমি তেওঁলোকক আমাৰ মানে সহযোগত মানে স্কুললৈ অনা নিয়াৰ ব্যৱস্থা কৰিবলৈ আপোনাৰ এতিয়া লৈ আহিব। হয় হয় আমি এতিয়া লৈ গৈ তেওঁলোকক স্কুলত থওঁ। পুনৰ তেওঁলোকৰ যেতিয়া ছুটি হ'ব, ছুটি হোৱাৰ পিছত আমি পুনৰ আনি তেওঁলোকক ঘৰত থ'ম। অঞ্চলটোৰ নামটো এইটো 1 নং জয়সাগৰ তিমনা বস্তি বুলি কোৱা হয়। পিঞ্জৰা ইয়াত স্থাপন কৰা হৈছে নেকি? পিঞ্জৰা স্থাপন কৰা হৈছে আৰু চেন্সৰ কেমেৰাও ইয়াত স্থাপন কৰা হৈছে। বাঘটো বৰ্তমান ক'ত আছে? বাঘটো বৰ্তমান সংৰক্ষিত বনাঞ্চলত আমি থকাৰ সন্দেহ পাইছোঁ আৰু ইয়াত এই 2 দিন ধৰি বাঘটো বিচৰণ কৰা নাই।